আছে যে নিপন্দাক যোৱা পৰহি যেতিয়া প্ৰচাৰ হ'ল যে নিপন্দা ঢুকাল বুলি এটা মিছা নিউজ এটা বাতৰি প্ৰচাৰ কৰা হ'ল চ' সেইটো সময়ত আমি হতভম্ব হৈছোঁ তাৰপিছত মই নিজে যেতিয়া গৈ চকে নিপন্দাক আইচিউত যেতিয়া লগ পাব গ'লোঁ আইচিউত যেতিয়া আছে নিপন্দাই মোক দেখি মাস্কখন এনেকৈ খুলি যতীন মোৰ শেষ সময় আহি গ'ল মই নিপন্দা কি কথা আপুনি আমাৰ মাজত থাকিব লাগিব কৈছে নাই এবাৰ আৰু মই ঘূৰি নাহোঁ সঁচাই কিন্তু নিপন্দা আজি আমাৰ মাজৰ পৰা গুচি গ'ল সেই কথাতে মোক আমনি কৰিছে আৰু নিপন্দাৰ লগত কটোৱা বিভিন্ন আজি মোৰ কেৰিয়াৰৰ বহুত কেইখন ছবি তেওঁৰ লগত কাম কৰিলোঁ বহুত হিয়া দিয়া ন্যায় হওক মিঠা লগন হওক কাদম্বৰী হওক বহুত কেইখন প্ৰিয়া মিলনৰ পৰা আৰম্ভ কৰি প্ৰেম আৰু প্ৰেম বহুত কেইখন ছবি বৰলাৰ সংসাৰ বুলি কয় বহুত কেইখন ছবিয়ে কাম কৰিলোঁ তেওঁৰ এই গুণটোৱে মোক এটা কথাই কওঁ যে আমি পইচা পাতি লোৱাৰ ৰেমুনেশ্যনৰ ক্ষেত্ৰতে প্ৰফেশ্যনেলিজিমটোত আবদ্ধ হৈ থাকোঁ কিন্তু নিপন্দা প্ৰফেশ্যনেল এক্টৰ কাক কয় পাংচুৱেলিটি কাক কয় সময়ৰ প্ৰতি জ্ঞান কাক কয় কল টাইম এতিয়া আমাৰ ছবিৰ আপোনাক যদি শ্বুটিঙত 6টা বজাত কল টাইম দিছে ৰাতিপুৱা 6টা বুলি ক'লে আমাৰ আমনি লাগে আমি এখন দেৰিকৈ আহোঁ কিন্তু নিপন্দা 6টাতকৈ আধা ঘণ্টা আগত আহি লোকেশ্যনত হাজিৰ হৈ থাকে তাৰপিছত তেওঁ এটা ইউনিটত কিমান হাঁহি ফূৰ্তি এটা ধেমেলীয়া কৰি পাৰে এটা ইউনিটটো কেনেকৈ মাজত থাকে আৰু কেৰেক্টাৰ এনালাইচিছৰ ক্ষেত্ৰত মই ভাবোঁ অভিনেতা হিচাপে এটা কথা নিপন্দা অদ্বিতীয় বুলি ভাবোঁ নিপন্দাৰ লগত কাম কৰা কিছুমান অভিজ্ঞতাই মোক যতীন বৰাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু নিপন্দা আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ